देवपानी कॉलेज along kripliang deng social freshers meet ke paman pon chitini phai hiniar ni ada por phai kresia por malom pen lakhaing ko rapli देवपानी constituency MSC ke paro santipur देवपानी कॉलेज along non कॉलेज along ki dun mi lo chali ari se ja to phan kang thum karni mate social freshers meet paman pon lasolong alhi sar paman pen MSC Sorbon Kumar Telenga chetong dun la pen raju adhikari headmaster Borpathar High School Boson Rong phar principal देवपानी कॉलेज Birendutta Abarim देवपानी कॉलेज principal pen chinglok lo chali ari se jang apie potum tame chetong dun ringti देवपानी कॉलेज along pening an pen ke luge chali ari se jang phainang bat wason si che thek pon long lu bon tame college building college boundary wall library administration building boys and girls hostel hei hui khabia jok akisung dokok lu lasila solong education department atuman parta Karibang autonomous council CEM Dr Tuliram Ronghang EM Richard Tobia tumpen prabjin pen nanglang piponjia phansi देवपानी कॉलेज principal Boson Rong farhin pen kachuning ripon padu lapenthu MSC Sorbon Kumar Telenga sitami un anke कॉलेज के पचिंग थुर पंजिया लोंग नंग चिराब दुन पुबसिलाम थे चेचक पन हांजालां सुपर जिप्शन रोंग पिनांग किलो बिरता मालम न्यूज সর্বপ্রথমে আজি 24 নং দেওপানী অন্তর্গত দেওপানী কলেজৰ আজি নৱাগত আদৰণি সভাত সকলো মিডিয়া বন্ধুসকলক আন্তৰিক অভিনন্দন জনালো। আজি এই নৱাগত আদৰণি সভাত উপস্থিত আজি আমাৰ সকলো প্ৰিন্সিপাল তথা আমাৰ সকলো কমিটিৰ আৰু সকলো আদৰণীয় আমাৰ টিচাৰসকল সকলোকে আন্তৰিক অভিনন্দন জনালো। সঁচাকৈ 14তম আজি হৈছে আৰু আমাৰ ইয়াৰ প্ৰতিষ্ঠাপক আমাৰ MSC তথা এই কলেজৰ সভাপতি আমাৰ বৰসিং ৰম্পিদেৱ তেখেত নাই আজি আমাৰ সমাজৰ লগত, তথাপিও তেওঁ ইয়াৰ জৰিয়তে তেওঁ আজি বহুতো কামখিনি কৰি গৈছে আৰু আমাৰো কিছু দায়িত্ব আজি 24 নং দেওপানী অন্তৰ্গত যি আমি আমাৰ যে ইয়াত প্ৰতিনিধি কৰিছোঁ আৰু তেখেতৰ বহুতো অনুপ্ৰেৰণা আমাৰ লগত আছে। গতিকে আমি সকলোৱে এই অনুপ্ৰেৰণা লৈ আমি আগবাঢ়িছোঁ আৰু কলেজৰ প্ৰতি লক্ষ্য ৰাখি সকলো যাতে ষ্টুডেণ্টখিনি ভাল হয় তাৰ বাবে আমি সকলোকে মানে আন্তৰিক অভিনন্দন জনালোঁ। আৰু যি আমাৰ এবাৰ ষ্টুডেণ্ট বাঢ়িছে 14তমত বহুতো ষ্টুডেণ্ট বাঢ়িছে, আমাৰ 40% ওপৰত বেছি বাঢ়িছে। গতিকে মই এই সমিতিসকলক তথা আমাৰ ইয়াত যিমান টিচাৰ আৰু যিমানসকল প্ৰিন্সিপাল বচন তেখেতকো ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ তেওঁৰ নেতৃত্বত বহুতো আজি ষ্টুডেণ্টবিলাক আগবাঢ়ি আহিছে আৰু বহুতো পাৰ্চেণ্টেজটো ভাল হৈছে। গতিকে আমাৰ অট'নমাছ কাউন্সিলৰ পৰা আমি যিখিনি সুবিধা লাগে সেইখিনি আমি কৰি আছোঁ। আৰু অনাগত দিনতো আমাৰ কাৰ্বি আংলঙৰ CM নেতৃত্বত আপোনালোকে জানে প্ৰায় কলেজবিলাক ভেঞ্চাৰ কলেজবিলাক বন্ধ হৈছে, কিন্তু আমাৰ কাৰ্বি আংলঙৰ CM ডক্টৰ তুলিৰাম নেতৃত্বত আমাৰ এই কলেজখন চলাই আছে আৰু আমি অনাগত দিনত কাউন্সিলে প্ৰত্যেকটো সময়তে এই কলেজত চোৱা চিতা কৰি আছোঁ বা আমাৰ অহা যোৱা সম্পৰ্কটো চলি আছে। গতিকে আমি কাৰ্বি আংলং CMকো এই মঞ্চৰ পৰা ধন্যবাদ দিওঁ। তেখেতো বহুত ইয়াতে দায়িত্ব আছে আৰু তেখেতো অনাগত দিনত বহুতো চিন্তা কৰি থৈছে ডিগ্ৰী কলেজৰ কাৰণে। গতিকে আমাৰ এই ডিগ্ৰী কলেজো আমি স্থাপন কৰিব মানে গৈ আছোঁ আৰু আমাৰ যি মাটিৰ অসুবিধা হৈছে আমাৰ এই মাটিখিনিৰ কাৰণে আমাৰ EM অমৰ সিং টিচু ডাঙৰীয়াও তেখেতে সহায় সহযোগ কৰি আছে। আমাৰ এই মাটিখিনি যদি হৈ যায় তেতিয়া আমাৰ ডিগ্ৰী কলেজখন ডাঙৰকৈ হ'ব আৰু এইটো আমাৰ মিটিঙত কৈছে আৰু আমাৰ এডুকেশ্যন EM ৰিচাৰ্জ টবি ডাঙৰীয়াও কৈছে। গতিকে আমি এদিন সকলোৱে ইয়াৰ সমিতিসকল আৰু আমি এডুকেশ্যন EM তথা ৰেভিনিউ EM তাৰপিছত আমাৰ মেডিকেল EM সূৰ্য ৰংফা ডাঙৰীয়া তেখেত আমি সকলোৱে বহিছিলোঁ আৰু এই কলেজখনো আমি স্থাপন কৰাৰ আলাপ আলোচনা কৰিছিলোঁ। গতিকে আমাৰ প্ৰক্ৰিয়াখিনি চলি আছে। অনাগত দিনত যাতে আমি একেলগে হৈ সকলো মিডিয়া বন্ধু হওক, আমাৰ সমাজ হওক, সকলো গণ্যমান্য ব্যক্তিসকল সকলো নেতৃত্বত যাতে আমি আগবাঢ়িব পাৰোঁ তাৰে আমি কামনা কৰিলোঁ। আৰু যিসকল নতুন ইয়াতে আদৰণি সভাত আছে ষ্টুডেণ্টসকল তেওঁকো আমি এই মঞ্চৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।